স্পন্দন পলাশ ঠিক আছে আপোনাৰ কবিতাটো মই পঢ়ি দিছো ৰাধা নাই কদমৰ ডালতে কলিয়া কানাই ৰাধা নাই কদমৰ ডালতে কলিয়া কানাই বাহি বাই আপোন সুৰেৰে বিভোৰ কৰাই গকুলৰ পাৰৰ যমুনা শুকাই বাহ বহুত ধুনীয়া সঁচাকৈ ইমপ্ৰেছিভ ৰাধা নাই কদমৰ ডালতে কলিয়া কানাই বাহি বাই আপোন সুৰেৰে বিভোৰ কৰাই গকুলৰ পাৰৰ যমুনা শুকাই গড ঈশ্বৰ আল্লাহ ভগৱান একেই ঈশ্বৰৰ বহু নাম গড ঈশ্বৰ আল্লাহ ভগৱান একেই ঈশ্বৰৰ বহু নাম নামেই মানুহৰ চিনাকি নামৰ বাবেই হয় মানুহৰ বদনাম নাম আৰু কাম যদি হয় সমান নামেই হয় নামৰ প্ৰকৃত প্ৰমাণ বাহ সঁচাকৈ ৰিয়েলি বহুত সুন্দৰ আজিকালি আজিৰ মানে যুগত এইটো এনেকুৱা কবিতাৰ প্ৰয়োজন এনেকুৱা মানসিকতাৰো প্ৰয়োজন